টোটেল 9,300 হয় 9,200 9,200 চাৰিখন গাড়ী এটা পেট্ৰল আছিলে এইটো ইয়াৰ অসুবিধা নাই ডিজেলখিনি অসুবিধা এইবিলাক জেৰক্স কৰি পেলাই আমি পঠাই দিম বোকা নেকি তেলটো বোকা হয় হা ডিজেলটো বোকা হয় চালান আছে আমার আমি কি চাব চাব যোনী চাব লগা আছে চাব কালাৰ দুটা হৈছে ইয়াতে দিলে দিছে এইটো বগা হৈছে দুটা হৈছে এইটোত আমি নাচাব নাজানো আমি কি চাব আমাৰ গাড়ী নচলে এতিয়া এতিয়া গাড়ীয়ে নচলে চলাইছা চলাচোন কেনেকুৱা 2 নম্বৰী কৰি মানে বিক্ৰী কৰি মানে হেৰি কৰি নেকি এইটোৰ লগত কি কথা আছে মাল আছে এইটোতো তেলহে আহিব লাগে পানী কিয় হ'ব এতিয়া পানীহে দেখুৱাই আছে ইয়াতে 3টা গাড়ী এতিয়া নচলা হৈছে তেল ভৰাই এনেকুৱা 2 নম্বৰী কৰে নেকি কি বেয়া কথা আপুনিহে কৰিছে বেয়া কথা কোনে কৈছে আপুনিহে কৰিছে আপোনালোকেহে 2 নম্বৰী কৰিছে কোম্পানীটো সব জেগাতো মানে হেৰি আছে তেল ডিপু আছে বেলেগতো ডিফেক্ট নাই আপোনাৰহে আছে সদায়তো তেল ভৰাই থাকোঁ আমি এইখিনি এৰিয়াতে আপোনাৰহে পাইছোঁ কমপ্লেইন মই কোকৰাঝাৰৰ পৰা আহি আছিলোঁ মোৰ সমষ্টিলৈ যাবৰ কাৰণে আচ্ছা আহি আমাৰ তেল অলপ কম হোৱাৰ কাৰণে আমি মোৰ যিটো গাড়ী ফৰ্চুনাৰ আৰু 2টা বলেৰো মোৰ মানে এস্কৰ্টৰ যিটো গাড়ী আমি তেল ভৰালোঁ তেল ভৰোৱাৰ লগে লগে ফৰ্চুনাৰৰ এটা ছিগনেল আহিছে আৰু আৱাজ আহিছে পিকৈ আৱাজ আহি আছে তাৰপিছত তেল ভৰা হৈ গ'ল 3খন গাড়ীত আমি ভৰ্তিকৈ মানে তেল ভৰালোঁ 3খন গাড়ীতে আৰু এটা আছিল ডিজেল ভৰাইছিলে এখন গাড়ী আমি 4খন আছিলে মানে পেট্ৰলটো একো হোৱা নাই যিখিনি ডিজেল গাড়ী 3খন আছিলে মোৰ এই ফৰ্চুনাৰ গাড়ীটো এতিয়া ষ্টাৰ্ট নহয় ইয়াতে ডিপুতে আছে তাৰপিছত জিপচিখন মানে বলেৰো 2খন গাড়ীখন লৈ গৈছিলোঁ পিক আপ নলয় এতিয়া 3খন গাড়ী বেয়া হ'ল তেলত পানী আছে আমি ডিলাৰক সুধিলোঁ এনে ছিগনেল আহিছে আৰু আৱাজ আহিছে তেখেতসকলে কৈছে ফিল্টাৰত পানী জমা হৈছে মানে তেলটো বেয়া আছিলে পানী আছে এই ধৰণৰ কথা গতিকে তাৰপিছত ঠিকেই আছে আমি কোকৰাঝাৰৰ পৰা আমি পূৰা আহি আছোঁ একো কমপ্লেইন নাই 3খন গাড়ী একে জেগাতে এতিয়া বেয়া হৈছে আপোনালোকে চলাই চাব পাৰে তেল ভৰোৱাৰ পিছতে বিকল হৈ গ'ল 3খন গাড়ী এইটো মানে চিমিলা আমাৰ বাক্সাৰে হয় চিমলাগুৰি ইণ্ডিয়ান অইল আৰু আছাম অইল টাইপ আছে এওঁলোকৰ লগো এইটোৱে আছে গতিকে এওঁলোকে কৈছে তেলটো যোৱা ৰাতি আনিছিল বোলে আমি কৈছোঁ মানে যে কোম্পানীবিলাকতো তেলহে পঠায় ডিলাৰবিলাকক এওঁলোকেতো মানে বেয়া তেল নপঠায় এওঁলোকে ইয়াত আহি পেলাই মিক্স কৰিছে এইটো আমি ভাবিছোঁ ইয়াৰ ব্যৱস্থা মই ৰাইজক অনুৰোধ কৰিছোঁ এই ইণ্ডিয়ান অইল আছাম অইল চিমলাগুৰিত তেল ভৰাব নালাগে আৰু ইয়াৰ ব্যৱস্থা লোৱা হ'ব এজাহাৰ দিয়া হ'ব তেখেতে এই অঞ্চলৰ ৰাইজক মানে ঠগাই আছে তেলৰ নামত পানী বিক্ৰী কৰি আছে গতিকে ইয়াৰ ব্যৱস্থা লোৱা হ'ব সাধাৰণ ৰাইজৰো হৈ আছে এতিয়া লোকেল মানে ৰাইজে কৈ আছে লোকেল ৰাইজে কৈ আছে ইয়াত বোলে তেলেই নভৰাই লোকেল ৰাইজে